নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত আপোনালোকলৈ পাঠ লৈ আহিছোঁ অসমীয়া সাহিত্যলৈ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ কি কাৰকৰ জৰিয়তে বিস্তাৰিত হ'ল তাৰ বিষয়ে আলোচনা কৰক। এতিয়া কথা হ'ল, কাৰক বুলি কোৱাৰ লগে লগে হয়তো 2, 3, 4 কাৰক থাকিব। আমি নিৰ্দিষ্টকৈ কেইটামান কাৰক আগধৰি মনত লৈ ল'ব লাগিব, তেতিয়াহে প্ৰশ্ন উত্তৰটো লিখিবলৈ অতি সহজ হয়। আমি পাশ্চাত্য সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিয়ে আছোঁ। তাৰ উপৰিও আমি অসমীয়া সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ বিষয়েও কিছু পাঠ আগতে আলোচনা কৰিছোঁ। আমি জানো কি কাৰকৰ জৰিয়তে আহিছে, তাকে আমি পইণ্ট ৱাইজ কৰি লিখিলে অধিক ভাল হয়। ধৰক 1935 চনৰ মেকলে শিক্ষা ব্যৱস্থা, তাৰপিছতে মধ্যবিত্ত শ্ৰেণীসকলৰ ধৰক ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাত উদগনি যোগোৱা, তাৰোপৰি মধ্যবিত্ত শ্ৰেণীৰ শিশুসকলক বা নিজৰ ল'ৰা ছোৱালীসকলক ইংৰাজী শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলা আৰু সেই ইংৰাজী শিক্ষাৰ বিদ্যালয়ত পাঠদান কৰিবলৈ দিয়া। ইয়াৰ উপৰি মধ্যবিত্ত ভাৰতীয়সকলে কলিকতাত গৈ উচ্চ শিক্ষাৰ বাবে শিক্ষা গ্ৰহণ কৰা। তাৰ উপৰিও পাশ্চাত্যৰ ধাৰণাত আমাৰ যিবিলাক আলোচনী বা নিজৰ দেশৰ জাতীয় চেতনা ৰক্ষা কৰিব বিচৰা হৈছিল, সেইখিনি আমি এনেকৈ কেইবাটাও পইণ্ট ৱাইজ লৈ পেলাই প্ৰশ্নটোৰ উত্তৰ লিখিলে অতি গভীৰ হয়, উত্তৰটো গভীৰ হয়। এতিয়া মই আপোনালোকক পাঠটো দি যাওঁ, তাৰপিছত আপোনালোকে সেই পইণ্টকেইটা অনুকে উত্তৰটো লিখিবলৈ যত্ন কৰিব। এতিয়া অসমীয়া সাহিত্যত পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ এক উল্লেখযোগ্য দিশ, কাৰণ ইয়াৰ অৱদান অতুলনীয়। বিভিন্ন কাৰকৰ মাজেদি আমাৰ অসমীয়া সাহিত্যলৈ পাশ্চাত্য সাহিত্য বিস্তাৰিত হৈছিল। প্ৰধান কাৰক হিচাপে যদি আমি নাম ল'ব লাগিব আমাৰ শিক্ষাৰ লগত পশ্চিমীয়া শিক্ষাৰ সংঘটিত হোৱা সম্পৰ্কটোৰ কথা ক'ব লাগিব। কিয়নো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ভাৰতবৰ্ষত শাসন কৰিছিল আৰু সেই সময়তে 1835 চনত এক নতুন শিক্ষানীতি হৈছিল আৰু টমাছ বেৰিংটন মেকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে। ফলস্বৰূপে পাশ্চদেশীয় শিক্ষা ব্যৱস্থাৰ পুনৰুজ্জীৱনত পুনৰুদ্ধাৰ কৰিবৰ বাবে গুৰুত্ব প্ৰদান কৰিছিল, কিন্তু সেই গুৰুত্বটো ফলপ্ৰসূ হৈ নুঠিল। ইফালে আছিল গভৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মষ্ট্ৰং আৰু অন্যান্য সকল আছিলে পাশ্চদেশীয় আমাৰ দেশৰ শিক্ষা পুনৰুদ্ধাৰ কৰাত বা পুনৰুজ্জীৱিত কৰাত তেওঁলোকৰ মত আছিলে। কিন্তু আমাৰ দেশৰে এক শ্ৰেণী মধ্যবিত্ত মানুহৰ মানসিকতাৰ বাবে বা পাশ্চৰ পাঠ্যক্ৰম পঢ়াৰ পাঠকৰ অভাৱৰ বাবে ইজ্জতি পৰি ৰৈছিল। আমি এইখিনিৰ পৰা প্ৰথম ক'ব লাগিব 1835 চনৰ শিক্ষা আইন, তাৰপিছতে টমাছ বেৰিংটন মেকলে লোৱা সেইটো সিদ্ধান্তটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইয়াৰ মাজেদি আমাৰ অসমীয়া সাহিত্যলৈ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ হ'ল। ইয়াৰ লগে লগে তাৰ উপৰি কি হ'ল, আমাৰ দেশৰ প্ৰধান কাৰণ হ'ল ৰাজা ৰামমোহন ৰায় প্ৰমুখ্যে অন্যান্য মুখিয়াল ব্যক্তিসকলে উদ্যোগী ব্যক্তিসকলে পশ্চিমীয়া শিক্ষা জ্ঞান বিজ্ঞানৰ প্ৰতিহে বেছি আগ্ৰহী হৈ উঠিছিল। ফলত ইংৰাজী শিক্ষা প্ৰসাৰৰ বাবে প্ৰথম শ্ৰীৰামপুৰত কলেজ প্ৰতিষ্ঠা কৰা হৈছিল। ইংৰাজী শিক্ষা প্ৰসাৰ কৰাৰ বাবে তাত কলেজ প্ৰতিষ্ঠা কৰিছে আৰু তাত ইংৰাজী এই মাধ্যমেৰে বা পশ্চিমীয়া শিক্ষাৰ মাধ্যম তাত প্ৰৱৰ্তন কৰা হৈছিল। আৰু তাৰ মাজে যিহেতু এই দেশৰ ল'ৰা ছোৱালীসকলে শ্ৰীৰামপুৰ কলেজত পঢ়া শুনা কৰিছিল আৰু তেওঁলোকৰ সেই তেতিয়া পশ্চিমীয়া শিক্ষাৰ ভাৱধাৰা পাঠধাৰা পঢ়োঁতে তেনেকৈ বিকাশ লাভ কৰিছিল। তাৰ পাছতে ক'ব লাগিব অসমৰ আভ্যন্ত যিবিলাক চহকী মানুহ আছিল, তেওঁলোকে নিজৰ নিজৰ শিশুসকলক সদায় শিক্ষা গ্ৰহণৰ বাবে বিদেশলৈ পঠাইছিল আৰু পাশ্চাত্য শিক্ষা গ্ৰহণৰ প্ৰতিহে আগ্ৰহ প্ৰকাশ কৰিছিল। সেই শিক্ষাহে যেন বেছি ফলপ্ৰসূ সেই কথা তেওঁলোকে মানি লৈছিলে। তৃতীয়তে কলিকতাৰ যিসকল ধনিক শ্ৰেণীৰ লোক আছিল, সেই ধনিক শ্ৰেণীৰ লোকসকলে তেওঁলোকৰ সন্তানক ইংৰাজী শিক্ষা প্ৰদান কৰিবৰ বাবে
বহু ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে। তেওঁলোকে কি কৰিছিল? ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু ইংৰাজী মাধ্যমত আধুনিক শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি আগভাগ লৈছিলে যে ইয়াত কি হ'ব? আধুনিক শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও ইংৰাজসকলে নিজকে ভাবিছিল যে তেওঁলোকে মেকলে যিটো শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল, তেওঁলোকে নিজকে উদ্যোগী বুলি ভাবিছিল, উদ্যোগী এটা জাতি। লগতে ইয়াকো প্ৰতিপন্ন কৰিব খুজিছিল যে তেওঁলোকৰ ভাৱধাৰা অতি বাস্তৱ আৰু প্ৰগতিশীল। ফলত মধ্যবিত্ত ভাৰতীয়ও তেওঁলোকৰ সেই ভাৱধাৰাটোক মান্যতা প্ৰদান কৰিছিল আৰু ফলস্বৰূপে আমাৰ এই মানুহখিনিৰ মাজত পাশ্চাত্যৰ মান্যতাটো মানি লোৱা হ'ল। পাশ্চাত্য ভাৱধাৰা বা পাশ্চাত্য শিক্ষাৰ মান্যতাটো মানি লোৱা হ'ল। ফলত এনেকৈয়ে আমাৰ সমাজলৈ পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ বিস্তাৰিত হয়। চতুৰ্থতে ক'ব লাগিব আমাৰ অসম দেশৰ যিসকল উদ্যোগী বা জাতীয় চেতনা উদ্বুদ্ধ ব্যক্তি আছিল, ধৰক লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, গুণাভিৰাম বৰুৱা, এওঁলোকে কি কৰিলে? উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ গৈছিল আৰু তাত তেওঁলোকে যেতিয়া নিজৰ ভাষাটোৰ অনগ্ৰসৰতা দেখা পাইছিল, মনোবল হৈছিল যে নিজৰ ভাষাটো উজ্জীৱিত কৰিব লাগিব আৰু নিজৰ শিক্ষা ব্যৱস্থাটো উজ্জীৱিত কৰাৰ কাৰণে তেওঁলোকে আটাইকেইজনে লগ লাগি 1889 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত জোনাকী কাকত সম্পাদনা কৰিলে। লগে লগে সেই জোনাকী কাকতত নিজৰ জাতীয় চেতনা উদ্বুদ্ধ কৰা গল্প কাহিনী আদি লিখিলে আৰু সেই গল্প কাহিনীবিলাকত পাশ্চাত্যৰ যি ৰীতি নীতি বা পাশ্চাত্যৰ যি ঢং বা প্ৰকৃতিবাদ, মানৱতাবাদ, তাৰপিছতে এনেধৰণৰ ধাৰাবিলাক তেওঁলোকে সেই আলোচনীখনৰ মাজেদি বোৱাই আনিলে। পাশ্চাত্যৰ যিবিলাক ঢং, আমাৰ আগৰ যি ঢং আছিল সেই ঢঙতকৈ পাশ্চাত্যৰ ঢং সম্পূৰ্ণ সুকীয়া আছিল। সেই ঢংসমূহ সেই প্ৰথম জোনাকী কাকতৰ জৰিয়তে আমাৰ মাজলৈ সোমাই আহিল আৰু লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে নিজৰ ভাষাটো জাতীয় উন্নতিৰ সিংহদুৱাৰ। জাতীয় উন্নতি কৰিবৰ বাবে, নিজৰ দেশৰ উন্নতি হ'বলৈ হ'লে ভাষাটোৱে সিংহদুৱাৰ বুলি ক'ব বিচাৰে আৰু সেইকাৰণে নিজা ভাষাৰ মাধ্যমত এখন আলোচনী প্ৰকাশৰ তেওঁলোকে মত লৈছিল। ইয়াৰ ফলতে কি হ'ল? এই যে গল্প কবিতা যি লিখিলে সেইসমূহৰ মাজেদিয়ে পাশ্চাত্য সাহিত্যৰ ঢং আমাৰ অসমীয়া সমাজলৈ বোৱাই আনিলে। এফালে ইংৰাজে নিজ ভাষাক শ্ৰেষ্ঠত্ব প্ৰদানৰ প্ৰয়াস, আনহাতে জাতীয় সাহিত্যৰ বিকাশৰ প্ৰয়াসৰ প্ৰভাৱত পাশ্চাত্য ধাৰাই গা কৰি উঠিলে। তথাপি ক'ব লাগিব যে আমাৰ যিসকল কবি আছিল তেওঁলোকৰ কবিতাত পাশ্চাত্য কবিতাৰ কোনবিলাক ঢং, ধৰক মিল্টনৰ মহাকাব্য, শ্বেক্সপিয়েৰৰ নাটক আদিৰ প্ৰভাৱ সেই জোনাকী কাকতত পৰিস্ফুট হ'বলৈ ধৰিলে। এনেকৈয়ে বৈ আহিল। তথাপি আমি ক'ব লাগিব যে অসমীয়া কাব্য নাট আদিত প্ৰাচীন কালৰ পৰাই চহকী জাতি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি অনুসৰি ভাৰতৰ শাসনভাৰ ইংৰাজৰ হাতলৈ গৈছিল আৰু অসমকো অধিগ্ৰহণ কৰিছিল, সেই সময়ত আমেৰিকাৰ পৰা বেপ্টিষ্ট মিছনেৰীসকল আহিছিল তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে। তেওঁলোকে ইয়াত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি যেতিয়া বাংলা ভাষাত ধৰ্ম প্ৰচাৰ কৰিব লগা হৈছিল, তেওঁলোকে অনুধাৱন কৰিছিল যে থলুৱা মানুহখিনিয়ে তেওঁলোকৰ ভাষাটো ইমান আকৰ্ষণ কৰিব পৰা নাই, কাৰণ তাত ভাষাৰ বিভিন্নতা দেখা গৈছিল আৰু সেই ভাষাটোৰ প্ৰতি মানুহৰ আগ্ৰহী নাছিল। ফলত তেওঁলোকে অনুধাৱন কৰিলে যে অসমীয়া ভাষাটোহে অসমৰ মাতৃভাষা বা স্বকীয় ভাষা বা অসমীয়া ভাষাটোহে অসমৰ মানুহৰ প্ৰিয় ভাষা। সেইকাৰণে তেওঁলোকে কি কৰিলে? তেওঁলোকৰ যি এই ধৰ্ম প্ৰচাৰৰ নিয়ম সেইখিনি কি কৰিলে? অসমীয়া ভাষাত কৰিবলৈ ল'লে আৰু নাথান বাউনে 1846 চনত অৰুণোদয় নামৰ কাকতখন প্ৰকাশ কৰি সেই কাকতৰ জৰিয়তে অসমীয়া ভাষাক প্ৰাণ প্ৰতিষ্ঠা কৰিলে।
এফালে হয় অসমীয়া ভাষাক প্ৰাণ প্ৰতিষ্ঠা কৰিলে, আনফালে কি হ'ল পাশ্চাত্যৰ ধং, পাশ্চাত্যৰ ৰীতি নীতি বা পাশ্চাত্যৰ প্ৰভাৱবিলাক অৰুণোদয় কাকতৰ জৰিয়তেও অসমীয়া সাহিত্যলৈ বিয়পি আহিল। এইখিনি কথাকে আমি ধুনীয়াকৈ আমি অৰুণোদয় কাকতৰ কথা লিখিব পাৰিব, স্কুল কলেজ প্ৰতিষ্ঠা কৰাৰ কথা লিখিব পাৰিব, মধ্যবিত্ত শ্ৰেণীৰ কথা লিখিব পাৰিব, মেকেলৰ শিক্ষানীতিৰ কথা লিখিব। এই 5টা পইণ্টক আপুনি প্ৰথমতে প্ৰশ্নটোক আপুনি পইণ্ট ৱাইজত ল'ব লাগিব। পইণ্ট ৱাইজত লৈ তাৰপাছত সেই পইণ্টখিনি আপুনি ব্যাখ্যা কৰি দিব, নিশ্চয় আপোনাৰ প্ৰশ্নটোৰ উত্তৰ খুব সুন্দৰ হ'ব। মই যদিও খুব ভালদৰে আপোনালোকক বৰ্ণনা কৰিব পৰা নাই বা কৰিবলৈ মই অপাৰগ হৈছোঁ, আশা কৰিম আপোনালোকে উপকৃত হ'ব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। লাইক আৰু কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। কিবা সুধিব লগা থাকিলে আপোনালোকে মোক সুধিব পাৰিব, মই পৰৱৰ্তী জনাম। ধন্যবাদ।